हेलो डियर फ्रेंड्स, सृष्टिकर्ता आपनालोকৰ ওপৰত শান্তি বৰ্ষণ কৰক। মই AR আহমেদ স্বাগতম জনাইছোঁ আৰা ক্ৰিয়েশ্যনলৈ। আজি মই ব্যতিক্ৰম বিষয় এটা আপোনালোকৰ আগত লৈ আহিছোঁ, যাক নামাকৰণ কৰিছোঁ কৰোনাৰ কাব্যিক কথা হিচাপে। ইয়াত মই বৰ্তমান সমাজৰ বাস্তৱ চিত্ৰ দাঙি ধৰিছোঁ। তো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈও পাহৰি নাযাব। তো দেৰি নকৰি আহক আৰম্ভ কৰোঁ কৰোনাৰ কাব্যিক কথা। কৰোনা ই কেনে মহামাৰী, বিয়পি গৈছে আজি সকলো ঘৰ বাৰী। বিশ্বমানৱ বন্দী আজি কৰোনাৰ ঘৰে। বিচাৰ্যৰ বিষয় এয়া মানুহবোৰ যে মৰে। সমগ্ৰ দেশতেই কৰোনাৰেই সংহাৰ। অসহায় মানুহ আজি সকলোই যেন অসাৰ। কৰোনাৰ কঠোৰ যন্ত্ৰণা, মানুহৰ কৰুণ প্ৰাৰ্থনা, ভাষা নাই পোৱা মই কৰিবলৈ বৰ্ণনা। কিছু মানুহৰ ধাৰণা ই মানুহৰ বাহানা, মানুহে মানুহক কৰা ই গভীৰ ছলনা। নহয় কিন্তু ই ছলনা, হঠাৎ ই দুৰ্ভাৱনা। ধৰাত আজি কৰোনা বৃহৎ এক দুৰ্ঘটনা। কত যে যাতনা, কত যে ঘটনা, দেখা নাই মানুহৰ কোনোই যে সান্তনা। বাৰে বাৰে শুনা কোৰাণৰ ঘোষণা, দায়ী কিন্তু মানৱ সমাজ, মানৱৰেই ই ৰটনা। ডাক্তৰ, আৰক্ষী, নেতা, শ্ৰমিক সকলোই যে একাকাৰ। কৰোনাৰ ভয়ে খেদিছে বিশ্বক, সকলোই যে আজি নিৰ্বিকাৰ। কোন ছুপাৰমেন, ৰজা মহাৰজা কাকোকেই খাতিৰ কৰা নাই। দুৰ্বল কৰিছে সকলোকেই অদৃশ্য শক্তি কৰোনাই। নহয় এটম পৰমাণু, নহয় ই গুলি বাৰুদ, নেদেখি চকুৰে তথাপি বিশ্বক কৰিছে অৱৰোধ। খাটি খোৱা মানুহ আমি দৈনিক কাম কৰোঁ, কোনেনো বুজিব আমাক ওলাবকে নোৱাৰোঁ। ঘৰত ভোকত পেটৰ তাৰণা, ৰাস্তাত পুলিচৰ লাঠি চালনা, নিৰ্বিচাৰে লাঠি চাৰ্জ, এয়া বোলে চৰকাৰৰ কাজ। গৰু ছাগলীৰ দৰে মাৰিছে মানুহ, কৰোনায়ো পায় লাজ। চৰকাৰৰ পাৱাৰ পাই হুদাহুদি একো নাই, এনেদৰে কৰিছে অত্যাচাৰ যাৰ একো সীমাই নাই। মানুহৰ লগত পশুৰ ব্যৱহাৰ, মানুহেই মানুহৰ ভয়। মানৱতা বোলে ইয়াকে কয়, আত্মমৰ্যাদাৰ য'ত হয় ক্ষয়। সকলোৱে কয় হয় হয়, মানুহৰ ভয়, মানুহৰ ভয়। আহিছে কৰোনা, আহিছে কৰোনা, যদি আমাৰ মৃত্যু হয়, বাপৰে বাপ মৃত্যুৰ ভয়। আনক মাৰি আনন্দ লয়, ৰক্ষকৰ নামত ভক্ষক হয়, দায়িত্ব পাই নিষ্ঠুৰ হয়। সাম্প্ৰদায়িকতা মানুহে কৰে, ক্ষমতাৰে বলিয়া হয়। মানুহেই দেখোন ডাঙৰ ভাইৰাছ, দুখ অকল কৰোনাৰহে হয়। কোনোবা মৰিছে পেটৰ ভোকত, কোনোবা সুযোগ লয় অৰ্থৰ লোভত। যি দেশৰ এই দুৰৱস্থা, নাই কোনো বিধি ব্যৱস্থা, মানুহবোৰৰ নাই আস্থা, কেনেকৈ হ'ব শান্তি প্ৰতিষ্ঠা। দূৰতে থাকক সহায় সহযোগিতা, ই যেন এক হিংস্ৰতাৰ প্ৰতিযোগিতা। কাৰণ বিচাৰি কাৰণ জানি মানুহে নিজকে ভাবে বড় জ্ঞানী। কাৰণৰো যে কাৰণ আছে, তালৈকে ভাবে কোন প্ৰাণী। যোগ্যতাৰ অভাৱত মানুহৰ পতন স্বভাৱত, সীমা যেতিয়া পাৰ হয় মানুহৰ অহংকাৰত। দুখাদুখি কৰি মানুহে নিজকে নিৰ্ভুল কৰে, ক্ষমতাক লৈ বল প্ৰয়োগ, হিংসা ভেদাভেদ কৰে। জানিও একে জাতি ভাই বিশ্বাসঘাতকতা কৰে, কেনেধৰণৰ মানৱতা ই মানুহক ভাগ কৰে। কলৈ গ'ল আজি মানুহৰ ক্ষমতা, বড় অহংকাৰ। পৃথিৱীত দেখোন মৃত্যুৰ কিৰিলি, বড় হাহাকাৰ। অৰ্থ সংকট, খাদ্য সংকট, নালাগে আৰু বেছি দেৰি। এনেদৰে যদি আহি থাকে কৰোনা মহামাৰী। ধৰ্মই মানুহৰ অক্সিজেন, মানুহক ৰক্ষা কৰে। ধৰ্মৰ নামতেই কিছুমান আকৌ অন্ধ হৈ পৰে। ক্ষমতাৰ বাবেই ৰাজনীতিত ধৰ্ম লৈ খেলা কৰে। ধৰ্মৰ নামত মানুহেই মানুহ মাৰে। ধৰ্ম ধৰ্ম কৰে মানুহে, ধৰ্ম নুবুজে কেইজনে। সৃষ্টিকৰ্তাৰ যে ধৰ্ম নাই, সত্য আৰু ন্যায় বিনে। অন্যায় অত্যাচাৰেৰে ভৰিছে পৃথিৱী, ক্ষমতাৰ লোভতে মানুহ কৰিছে দুৰ্নীতি। টকাৰ পিছত দৌৰিছে মানুহ, কেৱল বাহ্যিকতা। নীতি শিক্ষা এৰি মানুহে ধৰিছে নষ্ট আধুনিকতা। হৈছে মানুহ অন্ধবিশ্বাসী, লৈছে কুসংস্কাৰ, কৰিছে মানুহ সময়ৰ কেৱল অপব্যৱহাৰ। বদনাম আৰু মিছা হৈ গ'ল সমাজৰ অলংকাৰ, ঠগিছে লোকক, চলিছে সমাজত যত অপপ্ৰচাৰ। ন্যায় অন্যায় সঁচা মিছা আজি সকলো একাকাৰ।
সেয়েই হয়তো কৰোণাৰ আগমন বিৰাট অত্যাচাৰ। মোৰ ধাৰণা আহিছে কৰোণা মিছন হাতত লৈ ন্যায় সততা একতা মানৱতা বুজাই দিবলৈ। সৃষ্টিকৰ্তা কয়, হে মানৱ মোৰ কথা শুনা, মিলিজুলি থাকা সকলো মানৱ সেৱা কৰা, নহবা অহংকাৰী তুমি, নকৰিবা ভেদভাৱ, নাযাবা পাহৰি মোক, অন্তৰত ৰাখা সদ্ভাৱ। বিশ্বৰ সকলো ক্ষমতাৰ ওপৰত ক্ষমতাশালী মই, পঠাব পাৰোঁ মহামাৰী মানুহক শিক্ষা দিবলৈ। কৰোণাই জানো আমাক নাই শিকোৱা একতাৰ কথা, একে মানুহ একে ধৰা একে স্ৰষ্টাৰ প্ৰথা। হে মানৱ বুজিবানো তুমি কেতিয়া, সকলো আমাৰ শেষ হ'ব যেতিয়া। আমাৰ মানুহৰ পৰিচয় দিয়া, মানুহক আদৰি নিয়া। পৃথিৱীবাসী আমি ভাই ভাই, নকৰিবা ঠাই ঠাই, দুখাদুখি বন্ধ কৰা, নিজৰ ভুল স্বীকাৰ কৰা, আনৰ বাবে কাম কৰা, স্বাৰ্থলোভ ত্যাগ কৰা, মানৱ সেৱাৰে জীৱনটো উচৰ্গা কৰা, ধৰ্মেৰে ভাগ নকৰি মানৱতাৰে এক কৰা। আহক সত্যৰ পথে শান্তিৰ পথে, শান্তি আহি ধৰা দিবহি প্ৰতিটো কামে কাজে। অলপ চিন্তা কৰক, জীৱনটো বুজক, অধ্যয়ন কৰক, সত্যক খোজক। মানুহ মাত্ৰ দুদিনীয়া আলহী এই পৃথিৱীৰ, হিংসা পাহৰি আশ্ৰয় লওঁ আহক অহিংসা নীতিৰ। সংশোধন হওঁ আহক অতীতক পাহৰি, সৃষ্টিকৰ্তা আছে চাই ন্যায় বিচাৰি। মানৱতাই শ্ৰেষ্ঠ ক্ষমতা বুজি পায় কেইজনে, আৰু লাগে ক্ষমতাৰে ভাবে মনে মনে। নাই যদিও বাহুবল কবিৰ আৰু ক্ষমতা, আছে কিন্তু জ্ঞান সাধনা আৰু মানৱতা। কবিতাই কবিৰ ক্ষুধা নিবাৰণ, কবিতাৰ পথাৰত কৰে বিচৰণ। কবিতাই শক্তি, কবিতাই জীৱন, কবিতাৰেই কৰে তেওঁ সমাজ শুদ্ধিকৰণ। দেখি মানৱৰ জমৰ যাতনা, নীৰৱে চকুলো হৰে, মানৱতাবাদী হবলৈ কবিয়ে কাতৰ অনুৰোধ কৰে। তো দোস্ত, কৰোণাৰ কাব্যিক কথা ইমানতে শেষ হ'ল। তো আহক আমি একতাৰে দায়িত্ব পালন কৰোঁ, লকডাউন সকলোৱে দেশত সফল কৰোঁ, দৰিদ্ৰজনৰ খবৰ লওঁ, সহায় সহযোগিতা কৰোঁ, দেশৰ বাবে দহৰ বাবে কৰুণ প্ৰাৰ্থনা কৰোঁ। কৰোণাৰে আমি যুঁজিব লাগিব, দেশক বচাব লাগিব। তাৰ বাবে আহক ধৈৰ্যৰে কাম কৰোঁ, ঘৰতে নিয়ম মানি দেশক সন্মান কৰোঁ। সৃষ্টিকৰ্তাই ক্ষমা কৰক তাৰেই প্ৰাৰ্থনা কৰোঁ, বিশ্ববাসী সুস্থ থাকক তাৰেই কামনা কৰোঁ। তো দোস্ত, যদি ভাল লাগিছে তেনেহ'লে প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। সকলোকে ধন্যবাদ জনাইছোঁ। সৃষ্টিকৰ্তাই আপোনালোকৰ ওপৰত শান্তি বৰ্ষণ কৰক।